আমাৰ মানে চাগৰম জনলং গাঁৱলীয়া ব্লক লাইফলৈ তো আজি এটা খবৰলৈ গৈ আছে পুৰা ধামাকা ব্লক মই যাই আছোঁ এইবাৰ আজি তিনিচুকীয়াত যাম তো কিয় যাম আৰু ক'ত যাম কোনখিনি ঠাইত যাম তো চাই থাকক শেষলৈকে তো এতিয়া সময় হ'ল ৰাতিপুৱা 8টা বাজিলে তো বতৰটো অলপমান ডাৱৰীয়া হৈ আছে তো কি হয় দেখা যাক পানী বৰষুণে আহে না পানীয়ে পৰে তো কি হয় হ'ব আৰু ন কি তো আজি মোৰ ছুপাৰ আছে বৰপেটাৰ পৰা আছে ছুপাৰ বাছ আছে আৰিটাত দুটা ব্ৰিজত আছে তো বৰপেটাৰ পৰা তো চাই থাকিব লাগিব লগটো নাযাওঁ মোৰ লগত আৰু এজন লগ যাব আৰু মই তাত কি কাৰণত গৈ আছোঁ তো সকলোবোৰ গম পাব তো মই কি কাৰণত যাই আছোঁ তাত তো অকলে যাব ভয় লাগে তো সেইকাৰণে অলপমান ভয় লাগে মানে দেখিলোঁ নতুন জেগা না কোনোদিনো যাই পোৱা নাই তো এইবাৰ প্ৰথমবাৰ যাম তো উজনি অসমলৈ তো ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ তো আপোনালোকে চাই থাকক কেনেকুৱা মোৰ এক্সপিৰিয়েঞ্চ তো ঘৰখনে ভিডিঅ' পোৱা নাই আমি কি পানী পৰিল না ৰাতিপুৱা বৰপেটা আহিয়ে মানে এই মিষ্টিটো পালোঁ মিষ্টি নে কি মাল পালোঁ এইটো খাই লওঁ মজা লাগে মজা আহি পালোঁ আমি বৰপেটা আলি আছে গাড়ী পেট্ৰল পাম্পত তাতে ৰাতি হ'ল লগতো পুৰা বৰ টোপনি চাওক না সন্ধিয়া হৈ আছে গধূলি হ'ল মানে এতিয়া টোপনি মাৰি যাই আছোঁ ধুনীয়াকৈ তো এইবাৰ যাই আমি জখলাবন্ধাত জিৰাম ডাইৰেক্ট জখলাবন্ধাত তাত ভাত খাম আৰু ৰুটি খাওঁ তাত কিবা এটা খাম আৰু খাই ল'ম পূজা কৰি ল'ম তাৰপিছত দেখা যাব সকলো বৰ টোপনি মাৰি আছে চাওক না ভাত খাই বৈ উঠিলোঁ আমি জখলাবন্ধাত ৰাতি টোপনি গ'লে মানে ভিডিঅ' বনাওঁ মানে কি নহয় পুৰা হাল্লা হৈ আছিলে মানে ভিডিঅ' নবনালৈ আৰু তো এতিয়া যোৱাৰ সময়ত মানে মই কৰিলোঁ মই ব্লগ কৰিব লাগে যে একচুৱেলি বাছত গৈ থাকিলে মানে এই বাছ ট্ৰেভেলাৰ কৰিলে মানে ভাল নালাগে কিয় ব্লগ কৰি এতিয়া মানুহ অসুবিধা মানে ডিষ্টাৰ্ব হৈ যায় না জখলাবন্ধা আহি গ'লোঁ আমি জখলাবন্ধাখিনি কিবা জেগা পায় নাজানো জেগাখিনি নাই তো আহি ডাইৰেক্ট আহি গ'লোঁ ডিব্ৰুগড় চাহ বাগানৰ ডিব্ৰুগড় মানে পুৰা চাহ বাগান চাহ পুৰা চাহ খেতি মজাই বেলেগ পুৰা সেউজীয়া পুৰা চাহ খেতিৰ হাতে তো আহি পালোঁ তিনিচুকীয়া পৰা ইয়াতে ষ্টেচনত মানে হোটেল নাপালোঁ ষ্টেচনত আহি গা ধুলোঁ লেট্ৰিন কৰিলোঁ কৰি আছে এতিয়া আমি যাই আছোঁ মেইন মানুহটো লগ কৰিবৰ কাৰণে যাক লগ কৰিব আহিছোঁ তাতে যাই আছোঁ আগতে হোটেলত কিবা এটা খাই লৈ তাৰপিছত যাই আছোঁ চাই থকা একেলগে মেইন মানুহ হৈছে আমাৰ মোৰ ভাইটিক লগ কৰিব আহিছোঁ তো তিনিচুকীয়া ছেকেণ্ড এপিৰিয়েন আসাম পুলিচত তাতে মানে লগ কৰিব আহিছে ট্ৰেইনিং কৰি আছে পাৰ্মিশ্যন ল'লোঁ চাইন কৰিলোঁ আহি ভিডিঅ'ত আহি দেখাব মেইন মানুহ পৰিষ্কাৰ পৰিৱৰ্তন কিবা খালি হা ভাইটিক লগ কৰি আমি উঠি আহিলোঁ ৰাতি ডিব্ৰুগড়ত ৰাতি 11টা বজাৰ ট্ৰেইন আছে তো ব্লগটো ইয়াতে সামৰিম ডিব্ৰুগড় আহি পালোঁ আমি ৰাতি 11টা 55 ট্ৰেইন আছে আজি বাই